একদম লাষ্টলৈকে জোকাই দিব দেই। বাকীখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক। বৰ্তমান থানাৰ ভিতৰৰ পৰা বাহিৰত গৈ আছোঁ। হাই কৈ দিয়া, দেখিছে আপোনালোকে। খবৰ আপোনালোকৰ সকলোৰে ভাল আৰু যে বেয়া চলি আছে হওক ৰাখক, ভাল হ'ব, কাৰণ ভগৱানে ভাল বেয়া সকলো দি আছোঁ। সেইটোৱে মই আজিও কৈছোঁ, আগলৈও কৈ যাম আৰু সদায় কৈ থাকোঁৱেই। চ' সেইটোৱেই। বাকী আজি ভিডিঅ'টো বনোৱাৰ ৰিজনটো এইটো যে কি মোৰ লগৰজন আপোনালোকে দেখিছে আছিকুৰৰ আজি বাৰ্থডে। চ' ভিডিঅ'টোৰ ফালৰ পৰা উইচ ইউ হেপী বাৰ্থডে টু মাই ভাই। ত' আজি মানে কি হৈছে, তাৰ বাৰ্থডে বুলি মানে আমি যাম যোৰহাট মানে কি তাৰ মন আছিলে যে কি লাইক দুখীয়া মানুহ কিছুমানক মানে অলপ দুপৰীয়া কিবা এটা খাব, মানে লাইক পেকেট লাঞ্চ হিচাপত মানে কিবা এটা দিব পৰাকৈ মানে মন আছিলে। চ' সেইটোৱে কৰিবলৈ যাম আজি। আপোনালোকক ভিডিঅ'খিনি দেখাম আৰু বাকী তাৰ নানীয়েকো ঘৰটো আছে, মানে আইতাকো ঘৰো আছে, তাতো সোমাই আহিম মেবি। চ' সেইটোৱে ভিডিঅ'খিনি আপোনালোকে চাই থাকিব। বাকী মই এইকেইদিন ভিডিঅ' দিব পৰা নাই ভালকৈ, তাৰ কাৰণে আই এম চ' চৰি, কাৰণ মই দোকান দিছিলোঁ পূজাত, আপোনালোকে গম পায়েই। চ' সেইটোৱে। বাকী 10 ভিডিঅ' দিব নোৱাৰিলোঁ, তাৰ কাৰণে বেয়া নাপাব। বাকী 1K হ'ব হ'ল মোৰ। আপোনালোকে প্লিজ ছাপোৰ্ট কৰক, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰক, ভিডিঅ'বোৰ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, কাৰণ ভিউজো নাইকিয়া হৈ গৈছে। আপোনালোকে প্লিজ চাব ভিডিঅ'বোৰ, কাৰণ কষ্ট বহুত হয়, আপোনালোকে গম পায় সেইখিনি। চ' থেংক ইউ ছ' মাছ, ভিডিঅ'বোৰ চাই থাকিব, বাকীখিনি চাওক। চ' এই গাইজ মই ৰেডি হৈ গ'লোঁ। আপোনাৰ এই চশমাখনৰ মানে অলপ প্ৰব্লেম এটা হৈ আছিলে, তাৰ কাৰণে অলপ টাইট কৰি লৈছোঁ আৰু চশমাখন। বাকী আছিকুৰ আহি গ'ল, তাক এতিয়া নেদেখাওঁ, পাছত দেখাম। একদম লাষ্টলৈকে জোকাই দিব দেই। জোকাই দিয়ক। কেনেকুৱা খুলি আকৌ হেলমেটটো খুলি দিয়া। হেৰি মানুহখিনিয়ে চাবলৈ বিচাৰিছে ন তোমাক। অঁ চ' গাইজ অলপ ৰখিবলৈ কৈছে। এইটো চালিয়া বয়, হাই কৈ দিয়া। আহি পাই গ'লোহি আমি ভোগদৈ দলং। ত' সেইটোৱে চাই থাকক। পালোহি এতিয়া মাইনা হস্পিটেলত। মানে আছে ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছে, আপোনাৰ অৰ্ডাৰ দি মানে আমি যিমানকেইটা পাৰোঁ মানে ডিষ্ট্ৰিবিউট কৰিম আৰু আপোনালোকক মানুহখিনিক। আমি কেইকেইটা কাটিম বুলি কৈছে, বাকী সেইফালে ফটো মাৰি আছে সিহঁতি। মই ওলাই দিওঁ আৰু আমি বস্তুখিনি লৈ ল'লোঁ আৰু বস্তুখিনি লৈ ল'লোঁ। তাৰপিছত বাকী এইফালে আছিক আছে, এইফালে পানী বটল আছে, আৰু এইফালে খোৱা বস্তুখিনি আছে। আৰু সেইফালে কেকে আমাৰ লাজ কৰি থাকে, বহুত লাজ কৰে কেকে। বাৰু একো নাই, মই পাছত দেখাম আপোনালোকক কেকে মুখখন। চ' সেইটোৱে চাই থাকক। আছিকুৰ আশাটো পূৰ্ণ হ'ব তেতিয়াহ'লে আৰু ন, আশাটো পূৰ্ণ হ'ব আৰু তোমাৰ ন। তুমি সৰু ল'ৰাটোৱে বাৰু খাবলৈ এৰা নাই নে বাৰু? কিমান আছে? এই গাইজ যিমানখিনি অনা হৈছিলে গোটেইখিনি ডিষ্ট্ৰিবিউট কৰা হ'ল। আপোনাৰ ৰাজাদা, আমাৰ আপোনাৰ কেকে আৰু আছিকুৰে চবে ডিষ্ট্ৰিবিউট কৰিলে। বাকী এটা আছেগৈ, মই ডিষ্ট্ৰিবিউট কৰিলোঁ।
গাইজ আমি যিমানখিনি অনা হৈছিলে গোটেইখিনি দিয়া হ'ল বাকী মানে তোমালোকে ক'ব পাৰা ভিডিঅ' কৰিছা কিয় বা তোমালোকে শ্ব' অফ কৰিছা কথাটো এনেকুৱা নহয় যে কি মানে আমি শ্ব' অফ কৰিছোঁ কথাটো এইটো হৈছে যে কি আমি ক্ষুদ্ৰতম বস্তু মানে আপোনাৰ বৰ বেছি একো দিব পৰা মাত্ৰ 15টা পেকেট এইটো কাৰণেই দিছোঁ যাতে মানে বহুত ভাগে পইচা খৰচ কৰে আপোনাৰ বাৰ্থডে বুলি বহুত ভাগে পইচা খৰচ কৰে কিন্তু আছিকে মানে এইটো পদক্ষেপ এইটো কাৰণে লৈছে যাতে আমাৰ নিচিনাকৈ মানে আৰু দুটা ল'ৰা মানে বা আৰু দুজন ল'ৰাই মানে এনেকৈ আগবাঢ়ি আহে যাতে মানে কাৰণ দুখীয়া মানুহখিনিক ৰাস্তাত দিয়াটো একো ডাঙৰ কথা নহয় কাৰণ যিখিনি পইচা আমি লগৰখিনিৰ মাজত অলৰেডি উৰাই দিওঁ বা কিবাকিবি খাই উৰাই দিওঁ সেইখিনি পইচা যদি এটলিষ্ট 1200 টকা বা কিবা এটা খৰচ কৰি পেলাই যদি তাত দিয়া হয় সেইটো একো ডাঙৰ কথা নহয় বাকী এইখিনি ইনস্পিৰেশ্যন আপোনালোকক আমাৰ মানে দিয়ে আছে সময় দিয়ে ইউটিউবাৰ সময় দিয়া চিন্তা দিয়ে আছে বাকী আজি মনটো কেনেকুৱা লাগিছে তোমাৰ খুব ভাল হা ভালকৈ বাৰ্থডে বয় কিবা এটা কৰি কেনেকুৱা লাগিছে আজি দিয়ে বস্তুখিনি মনটো শান্তি লাগিছে নাই তোমাৰ মজা লাগিছে শান্তি লাগিছে চ' সেইটোৱে আপোনালোকে ভুল নাভাবিব আমি যিমানখিনি পাৰিছোঁ সেইখিনি দিছোঁ বাকী ইমানেই আৰু যদি ইন ফিউচাৰ যদি ভাল চাকৰি বা কিবাকিবি হয় তেতিয়া আমি দিবলৈ চেষ্টা কৰিম কাৰণ যিমানখিনি মা দেউতা পইচা বুলিয়ে ক'ব লাগিব ইমানেই আৰু এই বঢ়িয়া হাঁহি দিয়া আকৌ এটা হাঁহি দিয়া এই চালিয়া বাকীখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক বৰ্তমান থানাৰ ভিতৰৰ পৰাই বাহিৰত গৈ আছোঁ কথাটো এনেকুৱা যে কি আমাক দাদা ভাল আমাৰ কথাটো এনেকুৱা হ'ল যে কি স্কুটিখন মানে কি হ'ল ৰখাই থৈছিল স্কুটি আৰু বাইকখন আপোনাৰ মানে যোৰহাটৰ যোনটো মানে আপোনাৰ পিছফালৰ আৰু ফ্ৰণ্টে যিটো ফুটপাথ তাত ৰখাই দিছিলোঁ তাৰপিছত পুলিচ আহি মানে আমাৰ স্কুটি বাইকখন লৈ গ'ল মানে কিবা আৰু আমাক ক'লে আৰু এনেকৈ ৰেষ্ট্ৰিকশ্যন আছে ইয়াত এনেকৈ নোৱাৰি তাৰপিছত আমি আপোনাৰ আমাকো লৈ গ'ল গাড়ীত উঠাই কিনে আপোনাৰ মানে হেৰি থানালৈ লৈ গ'ল তাৰপিছত আমাৰতো ভয় লাগিব ন অভিয়াছলি তাৰপিছত আমি তেতিয়াই মইতো শ্বুট কৰি থোৱা আছিলে ভিডিঅ'খিনি সকলো তেওঁলোকক দেখালোঁ তেওঁলোকে বুজি পালে তেওঁ মানে SP যিজন মানে তেওঁ আমাৰ ইয়াৰ নহয় বাকী যিজন অসমীয়া মানুহ হয় তেওঁলোকে ভালকৈ বুজিছে আমাক লৈ গ'ল দাদা হয় নাই আমাক থানালৈ লৈ গ'ল তাৰপিছত আমি থানালৈ গৈ পেলাই কথাখিনি বুজালোঁ এনেকৈ ফাইনৰ কথাও কৈছিলে কিন্তু তেওঁলোক যিহেতু অসমীয়া মানুহ আমি যিখিনি কাম কৰিছোঁ আমি বেয়া কাম কৰা নাই একো গোটেই ক্লিপখিনি তেওঁলোকক দেখুওৱা হৈছে তেওঁলোকে ভালকৈ বুজিলে আৰু আমাক এৰি দিলে বাকী ইমানেই ওচৰৰ মানুহখিনিয়ে খালি ৰিয়েকশ্যনটো বৰ বেয়া আছিলে দেই সেই বস্তুটো বেয়া লাগিলে মানে কাৰণ কোনোদিনো হয় নাই কাৰণ কোনোদিনো মানে এনেকৈ পুলিচে ধৰি নিয়া নাই ন সেই ৰিয়েকশ্যনটো বেয়া লাগিলে বাকী ইটছ অ'কে নাও আমি কুল হৈ আছোঁ কমিউনিটি মানুহ নহয় আকৌ দেই আমি খালি মানে এইটো ৰেষ্ট্ৰিকশ্যন এটা কিবা এটা মেইনটেইন কৰিছোঁ আৰু সেইটোৱে আৰু আমি আছোঁ বৰ্তমান ঢেকাগুৰিত দেখিছে আপোনালোকে দেখিছে পোৱালিখিনি আহি গ'ল এইটোৱে আৰু ভাল লাগিছে হাঁহি দিছে এটা হাঁহি দিছে চবৰে পোৱালিখিনি সেৱা কৰিছে পইচা দি আছে কাৰণে আৰু খাবলৈ মোক কিবা দুখ নেকি বঢ়িয়া থেংক ইউ
হ'ব অন কৰি থোৱা নাই নহয় বেয়া লাগে অনুভৱ কোৱা মোৰ বহুত ভাল লাগিলে কাৰণ এজন আমাৰ বন্ধুৰ যদি বাৰ্থডে হয় তো আমি কি কওঁ পাৰ্টি কৰোঁ এইখন হোটেললৈ যাওঁ বৈ সেইখন হোটেললৈ যাওঁ বৈ ইয়াত খাওঁ বৈ তাত খাওঁ বৈ আকৌ মানে সদায় আমি ফাল্টু কাম এটা বিচাৰি ফুৰোঁ মানে তো তাৰ বদলি যেতিয়া আমি আজি আশিকৰ বাৰ্থডে আছিলে তো আশিকে মোক ক'লে যে এনেকৈ তেনেকৈ মই কেইজনমান মানুহক সহায় কৰিব বিচাৰোঁ তো সেইটো কাৰণে ময়ো ক'লোঁ হ'ব ব'লা তেনেহ'লে তো আমাৰ লগত বিকাশ আৰু আমাৰ কে ভাই আমি গোটেইকেইজন লগ হ'লোঁ লগ হৈ মেলি আমি মাইনা হস্পিটেললৈ আহিলোঁ আহি মেলি কেইটামান আমি মানে লাঞ্চ পেকেট কৰি ল'লোঁ কৰি লোৱাৰ পাছত যিসকল মানুহে এসাঁজ খায় এসাঁজৰ কাৰণে ভাবি থাকে পিছদিনা হ'লে আমি ক'ৰবাত খাম সেইটো ভাবি থাকে সেই তেনেকুৱা লোকসকলক মানে যদি আমি এসাঁজ খুৱাওঁ তেনেহ'লে আমাৰ বহুত পুণ্য হ'ব তো সেইটো ভাবিয়ে আমি গৈ মেলি যিসকল মানুহে এসাঁজৰ খাবৰ কাৰণে মানে তৰ্পি আছে তো তেওঁলোকক আমি এসাঁজ ভাত খোৱালোঁ হয়তো সেয়া পেকেট লাঞ্চেই নহওক কিয় তেওঁলোকৰ মনটো ভাল লাগিলে তো সেইটো কাৰণে ভাল লাগিলে আৰু আমি কেকটো কটাৰ সময়তো আমি যিসকল অকণমানি ল'ৰা ছোৱালী আছে তেওঁলোকৰ মনটো হয়তো তেওঁলোকে কিমান ফূৰ্তি পালে বহুত ফূৰ্তি পালে তেওঁলোকে চ' সেইটোৱে বাকী আমি থানালৈও যোৱা হ'ল কথাটো কৈ দিয়া থানা কৰাত মোৰতো বহুত ভয় লাগিছিলে সঁচা কথা ক'বলৈ গ'লে কাৰণ কেলৈ এইবিলাকলৈ কোনোদিনা গৈ পোৱা নাই আৰু কথা হ'ল কি এনেকুৱা এটা আমাৰ ভুল নাছিলে ভুল মানে কি নাছিলে একচুৱেলি আমি মানে কথা হ'ল কি আমি ট্ৰেফিকজনক সুধি লৈছিলোঁ যে ছাইডত এইডোখৰ ৰাখোঁ নেকি বাইকখন বা স্কুটিখন তো তেওঁ ক'লে হ'ব 2 মিনিটৰ কাৰণে ৰাখি দিয়া 2 মিনিটেই হৈছিলে আমাৰ বেছি দেৰি হোৱা নাছিলে কিন্তু সেইটো সময়তে থৈ মেলি আমি যেতিয়া সেই মানুহজনক আমি খানাটো দিবলৈ গৈছিলোঁ সেইটো সময়তে আমাৰ মুখৰ আগলৈ মানে স্কুটি আৰু বাইকখন দেখিলে বেলেগ এজন আৰক্ষীয়ে তো আচলতে তেওঁলোকৰো একো ভুল নাই বাৰু কাৰণ তেওঁলোকে নিজৰ দায়িত্বটো পালন কৰিছে বাকী আমি ৰুলছখিনি আমি ভংগ কৰা আমাৰ ভুল হ'ল চেনেলটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে অসমৰে ল'ৰা হয় আগবাঢ়িবলৈ চ' থেংক ইউ ছ' মাছ ৰাজা দা ভাল কণ্টেণ্ট পাই থাকিব এতিয়া আমি ঘৰলৈ গৈ আছোঁ বহুত বেছি ঠাণ্ডা পৰিছে যোৰহাটৰ পৰা আহি পেলাই এতিয়া বৰ্তমান আমি কাকজানত আছোঁ আছিপুৰতো আইতাকৰ ঘৰটো ভাল হ'ল মাহীকৰ ঘৰটো ভাল অলপ no20 pura kanekoi